নমস্কাৰ, আজি আপোনালোকৰ আগলৈ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে আমৰ আচাৰ আৰু এই আচাৰবিধ বনাবলৈ ৰ'দ নহ'লেও হ'ব। মই প্ৰথমে আমখিনি ধুই ধুনীয়াকৈ পিহনাখনত পিহি ল'লোঁ আৰু এয়া মোৰ আম ৰেডি হৈ গ'ল। এতিয়া মই টাৱাখন গৰম কৰি তাতে দিলোঁ গোটা ধনিয়া, সৰিয়হ, জিৰা, কালজিৰা আৰু পাঁচফোৰণ, লগতে কেইটামান চফ দি পেলাই মই ধুনীয়াকৈ মছলাখিনি ভাজি ল'লোঁ আৰু ইয়াৰ পৰা খুব ধুনীয়া এটা গোন্ধ আহিলেই মছলাখিনি ভজা হৈ যাব। এয়া মোৰ মছলা ভজা হৈ গ'ল। এতিয়া সেই টাৱাখনতে মই কেইটামান শুকান জলকীয়াও ভাজি ল'লোঁ। এতিয়া মই মিক্সিত গোটেই মছলাখিনি আধা গুড়া কৰি ল'ম। সম্পূৰ্ণ গুড়া কৰি দিলে আচাৰৰ সোৱাদটো নাহিব, গতিকে আধা গুড়া কৰি ল'লোঁ। আৰু এতিয়া মই কেৰাহীখনতে তেল অলপ গৰম কৰি দিলোঁ। এয়া খাটি সৰিয়হৰ তেল হয়। তেলখিনি গৰম হোৱাত মই ইয়াতে দিছোঁ মিহিকৈ কাটি ৰখা কেঁচা জলকীয়া আৰু নহৰু। আনফালে মই আমখিনিত দি লৈছোঁ এয়া 2 চামুচ জলকীয়া গুড়া আৰু লগতে যিখিনি মছলা মই ৰেডি কৰিছিলোঁ মছলাখিনিও ইয়াতে দি দিলোঁ। আৰু এতিয়া মই প্ৰয়োজন অনুসৰি নিমখ আৰু হালধিটো দি দিলোঁ। নিমখটো মই অকণমান বেছিকৈ দিছোঁ। আচাৰত নিমখৰ পৰিমাণটো অকণমান বেছি হ'লে আচাৰখিনি বহুত দিনলৈ ভালে থাকে। আৰু এয়া মছলাখিনিৰ লগত আমখিনি ধুনীয়াকৈ মিলাই ল'লোঁ আৰু লোৱাৰ পিছত মই ইয়াতে তেলখিনি দি দিলোঁ। তেলখিনি দি মই ভালদৰে অলপ সময় লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত ইয়াতে মই দি দিম ভোট জলকীয়া। ভোট জলকীয়া মোৰ হাতত বৰ বিশেষ নাছিলে, সেয়ে যিকণ আছে তাকে মই দি দিলোঁ আৰু পিছতো মই ইয়াত অলপ ভোট জলকীয়া দি দিম। ভোট জলকীয়াখিনি দি মই ভালদৰে লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত ঠাণ্ডা হ'বলৈ এৰি দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত মই ইয়াতে দিছোঁ অকণমান ভিনেগাৰ। ভিনেগাৰ নিদিয়াকৈও আপোনালোকে এই আচাৰবিধ ৰাখিব পাৰে। মই পিছে অকণমান দি দিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।